এইবোৰলৈ মোৰ ভয়ে লাগে। সেই গাইছ চোৱাৰ মানে নতুন এটা ভিডিঅ'লৈ বেলেগে মানে ৰাতি শুৱে আৰু মই ৰাতি হ'লে ওলাওঁ আৰু আজি হ'ব অভাৰনাইট চেলেঞ্জ বাঁহনি তলত। চাই লওক সেইখন হৈছে বাঁহনি, ইয়াতে মানে পূৰা টেণ্ট লগাই থাকিম। গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰম দিন আহি গ'ল, মহে মানে পূৰা শোৱাত অশান্তি কৰিব। কেনেকুৱা লাগে থাকি চাম মানে আজি ইয়াত। বৰষুণ দিয়াৰ সম্ভাৱনা পূৰা আছে। এতিয়া বৰষুণ দিয়ে নিদিয়ে কি হয় ক'ব নোৱাৰোঁ। পূৰা বেঙে মাতি আছে, মই কি মনে মনে থাকোঁ নহয় চাব দেই। আৰু এইফালে আছে খাবলৈ বস্তু, ধুনীয়াকৈ চাহটো বনাই খাব লাগিব। আৰু ইয়াত হ'ব মানে মাছ ভাত। এইফালে আছে পাতি, প্ৰথমতে পাতিখন পাৰি লওঁ। এইবোৰ পাই হোৱাৰ পিছত বৰষুণটো দিলে ইমান বেয়া নালাগে। ডাইৰেক্ট যদি বৰষুণটো অহৰ্নিশে দি থাকে নহয়, সেইটো সময়তে পাতি টেণ্ট লগাই থাকিবলৈ বেয়া। মানে সেইদিনাখন চাংঘৰত থাকোঁতে বহুত বেছি অশান্তি হ'ল, ক'বই নালাগে আৰু। অৱস্থা পাতি পূৰা বেয়া হৈ গ'লগৈ, মাছ চাত ভাগি গ'লগৈ। এতিয়া চাইলৈ এখন মজা আছে টেণ্টটো। আৰু এই টেণ্টটো মানে ইয়াত মজা আছিলে জুই যায় আৰু। এইফালে চাই লওক শিপা আছে, সিফালেও শিপা আছে, শিপাহৰ মাজতে মানে টেণ্টটো জুই যায়। আৰু এই টেণ্টটোত বহুত দিন থকা নাই। আজি থাকিম, কেনেকুৱা লাগে কি কথা কি হৈ আছে। ৱাও, এয়া চাই লওক এই ৰবৰবোৰ চি থাকিলে চফাই আৰু সেইকাৰণে ভাল ধৰণে মানুহ লগাই ল'ব লাগিব। এইডাল লগাই ল'ব লাগিব। টেণ্ট ফিটিং মানে অকলে অকলে কৰিবলৈ বেয়া, লগত এটা থাকিলে টেণ্টটো ফিটিং কৰিবলৈ ভাল। আৰু মোৰ লগত এটা আছে বাৰু, লগাই দিলোঁ টেণ্টটো। টেণ্টটো মানে কোচ খাই আছে, অৱস্থাই বেয়া হৈছে টেণ্টটো। পূৰা ফিৰফিৰকৈ বতাহ মাৰি আছে, ঠাণ্ডাহে লাগিছে। এইডাল আৰু এতিয়া মানে বেংবোৰ খুব ওলাই আকৌ, পাত বেংবোৰ ডাঙৰ ডাঙৰ, সেইবোৰ মানে ইয়ালৈ নাহিলে হয় আৰু। টেণ্টটো ওপৰত কিবা উঠি দিবলৈ হ'লে কিবা লাগে। লগাই লওঁ, টেণ্ট লগাই হৈ গ'ল। সেইফালে চাই লওঁ, টেণ্টটো লগাই দিলোঁ। এতিয়া বৰষুণ দিলেও টেনশ্যন নাই, চাহটো বনাই খাই লওঁ। সোমাব পাৰে ইয়াত মানে শুবলৈ ভাল। গৰম দিনত ক'বই নালাগে, গৰম দিনত পূৰা আৰাম মানে। ধুনীয়াকৈ গৰম দিনত এটা কাৰণে দিগদাৰ হয়, পূৰা গৰম উঠে মানে। এনেকুৱা দিনত ভাল, এনেকৈ যদি বতাহো দি থাকে, গৰমো হৈ থাকে, অকণমান অকণমান চব মিক্স থাকে, তেনেকুৱা দিনতহে ভাল। একেবাৰে ঠাণ্ডা হ'লেও গোটেই কুঁৱলী পৰি মানে হেৰি হৈ যায়, ওপৰত বহুত কিবা কিবি দিলোঁ ঠাণ্ডা দিনত। গৰম দিনত টেপ টেপীয়া হৈ যাব, এনেকুৱা দিনত ভাল আৰু। এতিয়া যোনবোৰ দিন হৈ আছে, বতাহো দিয়ে বৰষুণো দিয়ে, অকণমান অকণমান কেম্পিং কৰা দিন মানে এইকেইটা। তাত ধৰি লওঁ, বতাহ দি আছে। এতিয়া জুইটো জ্বলে নে নজ্বলে। আৰু আজি কি খাম বুলি ভাবিছে চাই লওক, এটা পূৰা শক্তি হোৱা বস্তু।
আৰু সেইটো হৈছে গম পাইছে নহয় ভীমকল খালে বহুত শক্তি হয়। সৰুতে মই বহুত ভীমকল খাইছিলোঁ আকৌ। আজিকালি খাবলৈকে মন নাযায় এইটো কল। এইজনী বেঙে কিমান চিঞৰিছে দেখিছে নাই? অকলে থাকিবলৈ ইয়াত ভয়ে লাগিব আকৌ। আৰু জুইৰ অৱস্থা চাই লওক, জুইকুৰা মানে জ্বলো নজ্বলো তেনেকুৱা কৰি আছে। চাওক কাটি কাটি দি দিব লাগিব। জুই দি দিয়ে নহয়, জুইকুৰা মানে সোনকালে জ্বলে। আৰু জুই জ্বলি থাকিলে মানে ভূত চুত নাহে আকৌ। আৰু ৰাতি হ'লে সঁচাকৈ দেই গোটেই পৰিৱেশটো বেলেগ হৈ যায়। ৰাতি হ'লে মানে বেলেগ পৰিৱেশ, দিন হ'লেও বেলেগ পৰিৱেশ। ৰাতি হ'লে মানে ভয় লাগে বেছিকৈ। যোনটো জেগাত আমি এতিয়া ইয়াত দিনত হাঁহি ধেমালি ফূৰ্তি কৰি থাকোঁহি পূৰা কিবা কিবি কৰি, কিন্তু ৰাতি হ'লে ইয়ালৈ আহিবলৈকে ভয় লাগে। ডেঞ্জাৰ হৈ যায় মানে। এইটো কাৰণে ভয় লাগে, কাষত মানে মৰিহালি চৰিহালি চব আছে। এইখিনি যে দেখিছে সেইকেইটা মৰিহালি হয়। কিন্তু বহুতে বিশ্বাস নকৰে। তো গাঁৱৰ মানুহে গম পায়েই মৰিহালি আমাৰ ক'ত থাকে, পিছফালে। আজিকালি আগফালে দিয়ে নেকি, বাৰীৰ পিছফালে পথাৰত তেনেকুৱাত থাকে। এতিয়া জুই চাব দেই কিমান সোনকালে জ্বলি যাব। এনেকৈ দি দিলে মানে সোনকালে জ্বলি যায় জুইকুৰা। জুই এনেকৈ জ্বলি থাকিব। এতিয়া ইয়াত চাহটো বহাই দিওঁ। ইমানকণ দিলেও হৈ যাব, বয়াকাল দিলেও কাম নাই। এই বস্তুটো মানে এনেকৈ ধৰি থাকিব লাগিব এতিয়া। আৰু এই চচপেনটো মানে বহুত গৰম হৈ গৈছে। এনেকৈ এতিয়া ধৰি ল'ব লাগিব কাৰোতে। আৰু চাহ মানে মই অকলেহে খাম। চাহটো খাই ল'লে কি হয়, মনটো মানে ভাল লাগি থাকে। গাখীৰ চাহ নাখাওঁ, লাল চাহ খাম। গাখীৰ চাহ এইকেইদিন পূৰা খাই থকা হৈছে। গাখীৰ চাহ বেছিকৈ খালে কি হয়, গেছ হৈ যায় মানে। বেলেগ বস্তু একো খাবলৈ মন নাযায়। সেইকাৰণে লাল চাহটো খাব লাগে। গাখীৰ চাহো খাব লাগে, কিন্তু লাল চাহটো বেছি খাব লাগে। চাহপাত দি দিওঁ। ভীমকল, লাল চাহ, নিমখ দিয়া। এইটো মানে পূৰা লোকেল পৰিৱেশ আৰু। নিমখ ইয়াত ভাত শাক বনাব নোৱাৰে আকৌ। ইয়াত যদি ভাত শাক বনাই নহয়, কি হৈ যাব ঠিকানে নাই। ভাত ভালদৰে নিসিজিব, শাক কিবা কিবি হ'ব। আৰু ৰাতিখন গম পাই কিখন পৰিব ঠিকান নাই। আৰু বতাহ দি আছে, বতাহ দি দিলেতো জুইকে নুমাই থাকিব। সেইকাৰণে গেছ হ'লে ভাল। গেছ হ'লে
টেণ্টৰ ভিতৰতে বহি পেলানি বনাই থাকিব পাৰিব। এতিয়াতো বাহিৰতে বনাব লাগিব যিহেতু জুই। সেইকাৰণে কৈছোঁ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব ঘণ্টা দবাই দিয়ক যাতে সোনকালেই গেছ ল'ব পাৰোঁ। গেছ ল'লে মজা লাগিব কিন্তু। বহুত দেৰি লাগিছে অট'বিলাক। আৰু মনে মনে থাকিলে ক'বই নালাগে কিহে কিহে কান্দি থাকে ঠিকানেই নাই। মই অলপ মনে মনে থাকিম দেই নিজানকৈ। জংঘলত এতিয়া মানে খুব জোক ওলাব, সাপ ওলাব। উতলন আহিছে আৰু লাহেকৈ। চাহ হৈ গ'ল আৰু মোৰ ভাগৰ মানে পূৰা টোপনি ক্ষতি হৈ আছে। যদি মোৰ ভাগৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰা নাই নহয় ফ'ল'টো কৰি লওক। তিলক চুতীয়া বুলিয়ে আছে, তাত মানে ভাওনা ভিডিঅ' দি আছোঁ, গম পাব কেলৈ টোপনি ক্ষতি হৈ আছে মানে। কালি পূৰা ভাওনা চাই আহিছোঁগৈ সেইকাৰণে টোপনি ক্ষতি হৈ আছে। পূৰা ধুনীয়া টোপনি আহিব আৰু ইমান ভিডিঅ' বনাব নোৱাৰিব পাৰিছোঁ যিহেতু টোপনিটো মজাত হ'ব ন। এতিয়া মই বহুত জোচতহে কথাটো কৈছোঁ। আপুনি চাই লওক অকণমান চাহপাতটো তল পৰিবলৈ দিওঁ আৰু সেইকাৰণে লাল চাহ খাইছোঁ। টোপনি লাগি আছে দেখি। আৰু টোপনিটো মানে বৰ বেলেগ আকৌ নিচা টাইপৰ। বহুত মানুহ থিয় থিয় টোপনি গুচি যায়গৈ, চকীত বহি হওক এনেকৈ হওক। টোপনিটো বৰ বেলেগ। বেছি নোলায় মানে এগিলাচ ডেৰ গিলাচ সিমানহে ওলায়। আৰু এইফালে আছে ভীমকল, বহুত দিন খোৱা নাই, এইটো খালে শক্তি হ'ব। শক্তি অলপ কৰি লওঁ, খিনাইছোঁ কৈ আছে মানুহবোৰে। ভীমকলৰ কলডিল বগা লালত ক'লা ডিম আৰু পোনে কেইটা এনেকুৱা কল খাব পাৰিব। মজা লাগিছে। চাহটো মুখত পোৱা মাত্ৰকে মানে মূৰটো অলপ ভাল লাগি যায়। পূৰা মানে গৰম হৈ আছে। চাহ খাই হৈ গ'ল আৰু মই মানে চাহ খাই পেলাইহে পানীটো খাওঁ। আৰু এই জুইকুৰা এতিয়া নুমাই দিব লাগিব, কাৰণ টেণ্টটো এইফালে অলপ আনিব লাগিব, সিফালে বেছিকৈ আছে। এইবোৰলৈ মোৰ ভয়ে লাগে, মানে মৌ চৌৱে দি পেলানি মোৰ গোটেই মুখ চুখ ফুলাই থৈছে ন। যদি ভিডিঅ'বোৰ চাব মোৰ মানে মৌৰ অৱস্থা কেনেকুৱা হৈ গৈছিলে মৌৱে দি সেইকাৰণে ভান কৰি থাকিলে মোৰ ভয় লাগে। জুইকুৰা নুমাই লওঁ আৰু টেণ্টটো গম পাই টেক হয় গোটেইটো, বহুত পিছল মানে এইটো, অকণমান জ্বলিলে জ্বলিয়ে যাব।
এতিয়া বটলটোৰ ভিতৰত ভৰাই দিওঁ থওক টেনটো অলপ এইফালে আনিব খুলি লওঁ আৰু এই লাইটটো দিব লাগিব ভিতৰত আৰু ভিতৰত দিব পৰাকৈ মানে ইয়াত একো কিবা কিবি ওলমি থকা নাই বস্তুবোৰ সেইকাৰণে এইফালে ষ্টেণ্ড আছে এই ষ্টেণ্ডডাল লাগিব ষ্টেণ্ডডাল ইয়াত এনেকৈ লৈ ল'ব লাগিব আৰু এই ষ্টেণ্ডডালতে লাইটটো ইয়াত লগাই ল'ব লাগিব ধুনীয়াকৈ তেতিয়া পোহৰ দিব লগাই থৈ দিলে হৈ যায় ৱাও বৰষুণ দিলেহে মেইন মজাটো লাগিব টেণ্টত থকা এনেই মানে ইমান মজা নাপাব চাই বৰষুণ দিলে পূৰা ক'বই নালাগে আৰু বৰষুণ দিলেহে মেইন অৱস্থাটো দেখা যায় টেণ্টটোত বা বৰষুণ পানী পৰিবনে নপৰিবনে কি হ'ব কথাকে ফুটা নাই মানে এনেকুৱা টোপনি ক্ষতি একো কথাকে ওলোৱা নাই তথাপিতো ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে সেইকাৰণে ছাবস্ক্ৰাইব মেইন কৰি দিয়ক এনেকৈ শুই দিয়া মাত্ৰকে টোপনিয়ে ধৰে আৰু ইয়াত শুইছোঁ যদিও তলডোখৰ টান যদিও ইমান মানে খবলা ববলা নহয় ওখ চাপত এনেকুৱা নহয় সমান হৈ আছে প্লেইন হৈ আছে চাওক আৰু এই টেণ্টৰ ভিতৰত একো সোমাব নোৱাৰে তাৰ কাৰণে একো টেনশ্যন নাই বাৰু মহ এজনীও সোমাব নোৱাৰে মহবোৰ প্ৰথমতে খেদি ল'ব লাগে তাৰপিছত লগাই দিয়ক একো টেনশ্যন নাই গৰম দিনত মানে অকল এইখন লগালেই হৈ যায় ঠাণ্ডা দিনত এইখনো লগাব লাগিব আৰু বৰষুণ দিলে এইখনো লগাব লাগিব এতিয়া ভাতটো মগাই দিওঁ ভাত আহিলে খাম আৰু এতিয়া ভাত শাক আহি গ'ল এইফালে আছে চাই লওক মাছ আলু জলকীয়া নিমখ ভাত মই যদি টেণ্টটোৰ ভিতৰত সোমাই থাকোঁ নহয় আপোনালোকে গমেই নাপাব ক'ত আছোঁ কি কথা যদি বাহিৰলৈ চাই তেতিয়াহে গম পাব মানে সেইফালে চাই লওক দেখিছেনে আৰু বাহিৰত বতাহ দি আছে আৰু ইয়াত মানে বতাহ দি থাকিলে বনাই খোৱাটো সম্ভৱেই নহয় বতাহ দি থাকিলে কেনেকৈ বনাব জুইয়ে নচলে এতিয়া মজাচেনে খাই লওঁ বেংবোৰে পূৰা কান্দি আছে কিন্তু এতিয়ালৈকে বৰষুণৰ টোপাল এটাও পোৱা নাই মজা ইয়াৰ ভিতৰত থাকিলে টেণ্টটো ঘৰত থকা লিখা লাগে যিহেতু বাহিৰৰ পৰিৱেশবোৰ দেখি নাথাকে ন যদি ঘৰ বনাই থাকে নহয় বেছিকৈ ভয় লাগে ইয়াৰ ভিতৰত থাকিলে ইমান ভয়ে নালাগে লাগিলে এইবোৰ পাতলাই হওক ইয়াত যদি কিবা এটা পৰি দিয়ে নহয় এইটো সোমাইহে যাব এই ঘৰটো বনাই ল'লে সোমাব নোৱাৰে কিন্তু সাপ সেইবোৰ পৰাও ভাল আৰু এইটোত দুপৰীয়া ভাত নাখোৱা মানে পূৰা ভোক লাগি আছে মোৰ ভাগৰ মানে ভাতটো মেইন
মই যিহেতু যিখন বস্তু নাখাওঁ নহয় যিখন যদি বস্তু খাই থাকে নহয় তেতিয়া ইমান ভাত খাবলৈ মন নাযায় যদি একোডাল নাখায় নহয় ভাতটো খাবই লাগিব সৰুতে কা এনেকুৱা কাঁইটবোৰ ডিঙিত লাগি ধৰিছিলে কাঁইট যদি ডিঙিত লাগি ধৰে নহয় শুকান ভাত খাই দিব লাগে বুলি কয় এনেকুৱা শুকান ভাতবোৰ একোডাল নথকা শাকৰ লগত মিক্স কৰি খালে নহ'ব এটা শুকান খাব লাগিব এতিয়া ধুনীয়াকৈ খাই কৰি লওঁ খানা পিনা খাই কৰি ৰেডি সেইফালে চাই লওক এতিয়া এইবোৰ ধুনীয়াকৈ বাহিৰলৈ উলিয়াই দিওঁ নহ'বা ইয়াত যদি পানী পৰে নহয় শুবকে নোৱাৰিব ঠাণ্ডা লগা নাই কিন্তু দেই একদমেই ঠাণ্ডা লগা নাই যদি এই দৰ্জাখন খুলি দিয়ে নহয় তেতিয়াহে ঠাণ্ডা লাগে নহ'বা ঠাণ্ডা নালাগে কিন্তু বাহিৰৰ পৰা পূৰা বতাহটো আহি আছে তাৰখন ভিতৰলৈ ভৰাই লওঁ আৰু এতিয়া টাইমো বহুত হৈ গ'ল মজা আছে শুই থাকোঁ পূৰা টোপনি ক্ষতি হৈ আছে মানে আঁঠুৱাখন নলগালেও হৈ যাব দাখন মেইন এনেকুৱা মানে কিবা এটা বস্তু থাকিলে মানে দা হওক কিবা হওক যিয়ে নহওক এনেকুৱা মানে অকণমান গটগটীয়া মজবুত টাইপৰ তেতিয়া মানে ভয় ভয় লাগি নাথাকে আমাৰ ভয় ভাৱটো বেছি আহে কিবা এটা আহিলেও শিকিব পাৰিব ন আৰু বেংকবোৰ এনেকুৱা মাতিছে নহয় বৰষুণকে আনিব পৰা নাইচোন এতিয়া ধুনীয়াকৈ শুই থাকোঁ আৰু মই এটা কথা ধুনীয়াকৈ গম পাওঁ শুই দিয়া মাত্ৰকে ডাইৰেক্টে টোপনি গুচি যাম মই পূৰা বতাহ দি আছে টেণ্টটো হিলি আছে চাওক এইফালে চাওক উধাই মুধাই যদি বতাহটো দিলে নহয় তেতিয়া টেণ্টটো উৰি যাব আকৌ মানে এই ছাইডৰবোৰ পূৰা উৰি যাব এতিয়া একো কাম নাই আৰু এতিয়া শুবহে লাগে